বিজেপি দলৰ লগত এনেকুৱা বহি পেলাই আজিৰ দিনলৈকে এবাৰো কথা পাতা হোৱা নাই। फैगौ 10 फेब्रुवारियाव बिटिसि गोरोबथा सानखौ सरकारि भाबै नङाब्लाबो बेसरकारि भाबै फालिनो थाखाय थिरांथा। আমি বিটিসি একৰ্ডে এইটো আমি সেলিব্রেট কৰিম। BPF राजखान्थि हान्जानि जाय आगुनि दैदेनगिरिफोरा BPF दोलोखौ नागारनानै थांदोंमोन बिसोरनि थाखाय दरजाया अरायनि थाखाय बन्द। বিৰোধী দৰজা মানে আমাৰ দলৰ পৰা যিসকলে পাৰ্টি এৰি পেলাই গৈছে BPF দল এৰি পেলাই সিহঁতৰ কাৰণে দৰজাহে বন্ধ। फैगौ 10 फेब्रुवारियाव बिटिसि गोरोबथा सानखौ सरकारि भाबै नङाब्लाबो बेसरकारि भाबै फालिनो थाखाय थिरांथा लादों। बे बाथ्राखौ आगुनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा बाक्सा जिल्ला बाथौफुरिनि बाथौ थानसालिनि नायब्लां न'आव BPF राजखान्थि हान्जानि 78 CWC जथुम्मायाव खौरां मेलनि गेजेरजों फोरमायदों। কৰিমনা মুছলপুৰ জিলাৰ বাথৌপুৰীত BPF দলৰ CWC মিটিং ইতিমধ্যে হৈ গ'ল আৰু এই CWC মিটিঙৰ মেইন উদ্দেশ্য আছিল অহা 10 ফেব্ৰুৱাৰী এক বিটিসি একৰ্ডে সেইটো আমি দল হিচাপে কেনেকৈ অবজাৰ্ভ কৰিব লাগে সেইটোকে আমি আলোচনা কৰিছোঁ। আচলতে সেইটো চৰকাৰীভাৱে এইটো পালন কৰিব লাগিছিল এই বিটিসি একৰ্ড ডেটো 10 ফেব্ৰুৱাৰীটো, কিন্তু যোৱা বছৰ চৰকাৰীভাৱে এইটো পালন কৰা নহ'ল। এই বছৰৰ নিশ্চয় নকৰিব প্ৰমোদ বৰাই, মই জানো নকৰিব পাৰে, মানে আজিলৈকে মই শুনা নাই কৰিম বুলি কিবা এটা আলোচনা হোৱা নাই বিটিসিত। কিন্তু কৰিব লাগিছিল, সেইটো দায়িত্ব বিটিসি একৰ্ডে 10 ফেব্ৰুৱাৰীটো কৰিব লাগিছিল। যেনক চৰকাৰীভাৱে নকৰিলেও আমি দল হিচাপে আমি প্ৰত্যেকটা জিলাত আমাৰ 10টা জিলা কমিটি আছে BPF-এ সৰ্বদৰাৰ পৰা আৰম্ভ কৰি এফালে ওদালগুৰিলৈকে। তো 10টা জিলাত আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি বিটিসি একৰ্ডে এইটো আমি সেলিব্রেট কৰিম। খুব অন্যায়ভাৱে যোৱা বছৰ কৰা নাই 10 ফেব্ৰুৱাৰীটো, কিন্তু আমি দল হিচাপে আমি কৰিছোঁ যোৱা বছৰতো আৰু এই বছৰতো আমি কৰিম। নাই সেইটো আমি সময়ত আমি আপোনালোকক জনাম। চেম ছাৰে কাৰ লগত কি কেনেকৈ কি কথা পাতিছে পাতা নাই মই সেইটো মোৰ লগত অৱগত নহয়। যেন হওক নিশ্চয় আলোচনা হ'ব। আমাৰ দলত এটা সিদ্ধান্ত আছে, মানে দলৰ ভালৰ কাৰণে যিকোনো কামটো আমি কৰিব পাৰিম। আপোনালোকে 3খন বা 4খন আসন পাবলৈ সক্ষম সেইটো ৰাজনীতিৰ কথা, সেইবিলাক বাদ দে। মহাজোঁটত থকাৰ কাৰণে 3খন আসন পাইছে বা 1খন আসন পাইছে, সেইটো ৰাজনীতিৰ কথা। সময় আহক, কাৰ লগত কিমান কি যুঁজ আছে সেইটো দেখাব। ভৱেশ কলিতা কি কৈছে কোৱা নাই, মই বুজি নাপায়। কিবা আমাক কিবা আলহী থালহী কিবা কৈছে, সেইবিলাক ৱাৰ্ড ভাল নহয়। নাই আমি আগতে কৈছে যে চেম ছাৰৰ লগত মই 2বাৰ নহয় 3বাৰ নহয় বহুতবাৰ মই আলোচনা কৰিছোঁ, কিন্তু দলীয়ভাৱে বিজেপিৰ লগত আৰু BPF-ৰ লগত আজিলৈকে এনেকুৱা বহি পেলাই আলোচনা হোৱা নাই। চেম ছাৰৰ লগত হৈছে সেই কথাটো মই আগতে কৈছোঁ, কিন্তু বিজেপি দলৰ লগত এনেকুৱা বহি পেলাই আজিৰ দিনলৈকে এবাৰো কথা পাতা হোৱা নাই। চেমটো সদায় পজিটিভ, আগত নিচিনাই। এইটো মিত্ৰজোঁট হয় না হয়, আমি চেম ছাৰ আৰু আমাৰ দুইজনৰ মাজত ভাল থাকিলে চব ভাল হৈ যাব। কিন্তু নহয় কথাটো এখন চিট আছে 2খন চিট আছে, সেইটো বিষয়লৈ আজি মই আলোচনা নকৰিম, একো নকম। সময় আছে, সময়ত মই চব কৈ দিম। কিন্তু আপোনাৰ ছিগনেল নহ'লে আপোনাৰ বিধায়ক 3জনে কোনো পধ্যে বিজেপিৰ প্ৰেচিডেণ্টক দলৰ প্ৰেচিডেণ্টৰ ছিগনেল নাপালেতো কেনেকৈ যাব? তেতিয়াহ'লে আপুনিতো ডেফিনেটলি আপুনি অনুমতি দিব লাগিব তেওঁলোকক। মই অনুমতি দিবই লাগিব, তেতিয়াহে যাব। এতিয়া বিজেপিৰ কথা পতা নাই, এনেকুৱা বহি পেলাই কথা পতা নাই। ভাল খবৰটো আহিব লাগে, চাই ল'ম, সময় আছে এতিয়া। প্ৰমোদ বৰাই নতুন কি কাম কৰিছে আপোনাক মই সেইদিনা জনাইছে না নাই? CITত নতুন স্পীড ব্ৰেকাৰ 2টা বনাইছে বুলি, এইটোৱেই নতুন কাম। আমাৰ লগত এনেকুৱা যোগাযোগ নাই, আমাৰ লগত কোনো যোগাযোগ নাই আৰু কৰা নাই।
সেইটো ক'ব বিচাৰিব নেকি? বিৰোধী দৰ্জা মানে আমাৰ দলৰ পৰা যিসকলে পাৰ্টি এৰি পেলাই গৈছে BPF দল এৰি পেলাই সিহঁতৰ কাৰণে দৰ্জাহে বন্ধ মানে বিৰোধী সেইবিলাক আজি নহয় সময় আছে কম না মই কিন্তু কথাটো হ'ল যে আজি এখন গুৰুত্বপূৰ্ণ সেইটো সময়ত আপোনালোকে গম পাব আমি জনাই দিম দে আপাতত আজি নতুন ৰাজনৈতিক এটা পৰিৱৰ্তন দেখা পাব নেকি ৰাইজে সেইটো আপুনি ক'ব বিচাৰিব নেকি? নাই আজি থাকক সেইখিনি থাকক কিন্তু সময় তেতিয়াহ'লেতো হ'ব চব ঠিকে আছে আপোনালোকে দৰ্জা খুলি দিছে তাৰমানে চব ঠিকে আছে দেই